Hey guys, welcome back to my channel. আজি মই এঠাইলৈ যাব ওলাইছো ক'ত যাম আপোনালোকে গম পাব চাই থাকক ভিডিঅ'টি আজি তাৰমানে এটা বিশেষ কাম আছে তাৰমানে তাৰ কাৰণে মই ওলাইছো এঠাইত যাম যাই পেলাই এই কামটো কৰিম কৰি পেলাই আপোনালোকৰ ভিডিঅ'টি শেষত জনাম কি কৰিলো গতিকে চাই থাকক ভিডিঅ'টি লৈ আহক আমি এই ঠাইলৈ যাওঁ সো আজি মই এটা বিশেষ কামৰ কাৰণে লগ এজনৰ ঘৰত যাই আছো আৰু তাত গৈ মানে এটা বিশেষ বস্তু বনাম আপোনালোকে চাই থাকিব গম পাব কি বস্তু বনাম আগতে যাই লও জায়গা মই তাৰ ঘৰ আহি পালো গতিকে আহি পেলাই গম পালো যে সি ঘৰৰ পিছফালে কিবা কাম কৰি আছে এটা আমাৰ কামটো প্লেন চিট এখনেৰে কৰা হ'ব এখন প্লেন চিট লৈ ঘৰৰ পিছফালে যাওঁ আহক কি কৰি আছে সি চাওঁ আহি দেখা পালো সি তামোল গছ এডাল মানে আনি আছে পুলি এটা পুতি দিব বেলেগৰ তামোলৰ গছ চাওঁ কেনেকে ক'ত পুতে যা কেমেৰাত গেলি যাওঁ গোটেই পৃথিৱী চাব এইবাৰ এই মস্ত ডাঙৰ পুলিটো পুতবি এনেকৈ ইয়াতে তামোল গছৰ পুলিটো এতিয়া পুতি দিব ইয়াতে এটা আগতে গাঁটা খুন্দি লৈছে ইয়াতে তামোল গছ পুতক আমি আমাৰ উদ্দেশ্য প্লেন চিট ল'লোঁ প্লেন চিটখন এতিয়া অকণমান কাটি ল'ব লাগে এইখন কাটি আছোঁ এনেকৈ 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 এইখনৰ কাম খতম এইখনে ইয়াতে চাইছিলোঁ এতিয়া এখন মিহি কৰি লৈ বনাব লাগে দেখাই আছোঁ এতিয়া ইয়াৰ বাহিৰৰ অংশখিনি দেখা নোপোৱাকৈ এনেকৈ কাপোৰেৰে এখন ধুনীয়াকৈ মেৰিয়াই মেৰিয়াই বান্ধি দিম যাতে এনে বাহিৰৰ অংশটো কোনেও দেখা নাপায় গতিকে এইটো ইয়াতে আমি এনেকৈ বান্ধি দিব লাগিব এনেকৈ বান্ধি দিওঁ বান্ধি দি পেলাই চাওঁ তাৰপিছত কি হয় আপোনালোকে গম পাই যাব ইয়াৰে নেক্সট পৰ্যায়ত আপোনালোকে গম পাব কি হৈছে বা কি বনাইছোঁ চাই থাকক এই বস্তুটো মানে এনেকে অস্ত্ৰ থোৱা এইটো মানে খাম আৰু ময়াম বুলি যে কওঁ আমি অস্ত্ৰ থোৱা সেইটো আমি এনেকে বনালোঁ এইটো এইবাৰ দিছে অস্ত্ৰ এইটো হৈছে ময়াম ইয়াতে এনেকে অস্ত্ৰপাত সোমাই যাব এনেকে মানে য'ত মানে অস্ত্ৰবিলাক ৰখা হয় এনেকে অস্ত্ৰ য'ত থাকে আৰু এনেকে ময়াম গতিকে এইটো আমি বনালোঁ এতিয়া বনোৱাৰ উদ্দেশ্যটো কি এখন আমি নাটক কৰিম হেৰিত
দশমীৰ দিনাখন শংকৰদেৱৰ জন্মোৎসৱত আমি এখন ৰাতি নাটক কৰি সেই নাটকৰ কাৰণে এনেকুৱা বস্তুবিলাক আমি নিজে নিজে বনাই ল'ব লগা হয়, যিবিলাক প্ৰয়োজনীয় হয় আৰু ড্ৰেছ পাতি এনেকুৱাবিলাক নিজে নিজে কৰি ল'ব লগা হয়। গতিকে এইটো মই আজি বনালোঁ আমি দুজন লগ হৈ পেলাই। গতিকে এইটোৱে আছিল আজিৰ বিশেষ বস্তু আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। আগলৈ কিছুমান এনেকুৱা ভাল লগা ভিডিঅ' দি থাকিম আপোনালোকক। যদি এইটো ভিডিঅ' ভাল পাইছে লাইক কৰিব আৰু যদি মোৰ চেনেলটি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনি, আকৌ নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।